আপোনালোকে বাৰু মধ্য অসমৰ পৰা নামনি অসমলৈ আহি পাইছেনে? নমস্কাৰ সকলোকে। মই আছোঁ এতিয়া নামনি অসমত মানে বৰপেটাত আছোঁ আৰু আজি আপোনালোকক দেখুৱাম বৰপেটা টাউনখন। এতিয়া যাওঁ। মই এতিয়া ৰুমৰ পৰা ওলাইছোঁ। তাৰপিছতেই এইফালে আপোনালোকক আমাৰ পৰিৱেশটো দেখাইছোঁ। ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে। যিহেতু বৰষুণৰ ছিজন হয়, মানে ফুলবোৰ ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন বাৰু। ওলাইছোঁ টাউনলৈ। আমি যিহেতু টাউনৰ ওচৰতে থাকোঁ, তো মই টাউনলৈ প্ৰায় গৈ থাকোঁ বজাৰ কৰিবলৈ। তো আপোনালোককো ভাবিলোঁ আজি দেখুৱাওঁ। শাক পাচলি বজাৰ কৰিব লগা আছিলে, তো সেইখিনি মই লৈ ল'লোঁ। তাৰপিছতেই এতিয়া মই ৰুমলৈ যাবলৈ ওলাইছোঁ। যিহেতু আজি মই টাউনৰ একেবাৰে মানে মেইন টাউনখনলৈ নগ'লোঁ। এদিন বিশেষকৈ আপোনালোকৰ ভিডিঅ' এটা লংকৈ বনাই আপোনালোকক দেখুৱাম ইয়াৰে টাউনখন। আজিলৈ বাই।